हेलो एवरीवन, चलिए मेरे साथ आप लोग रानीघाट जो हमारे नजदीकी जगह पे है रानीघाट, और वहाँ पे जाके आपको कुछ नया दिखने के लिए मिलेगा। और यहाँ पे एक ऐसा चीज बना है, चलिए हम आपको दिखाते हैं। एक ऐसी जगह रानीघाट जो हमारे पास में ही है, और वहाँ पे देखने के लिए एक नया नजारा मिलेगा आप सबको। चलिए हमारे सौरभ दास बैकपैकर के साथ हमारे स्कूटी के पीछे बैठे आप, और हम चलते हैं रानीघाट। लेट्स गो। ब्रो, हम पहुंच गए हैं रानीघाट, लिखा हुआ है वेलकम। वाओ, क्या सुंदर सी जगह। थोड़ा भैया आगे लेके चलिए, थोड़ा आगे लेके चलिए आप, और हम आपको दिखा रही है। देखिए कैसा नजारा है एंट्री में ही। पहले शुरू में देखिए ये क्या हो रहा है, और हम आपको बताएंगे अभी असमिस में कि धुनिया जगह कब लागली बढ़िया, एकदम बढ़िया मजा, एकदम फार्स्ट क्लास। সকলে আহিবি এনজয় কৰিবি লগত বেলেগে মজা। এন্ড দাদু পুটু কি বলেंगे आप? একদম আপোনালোকে নিশ্চয় আহক, আহি কিনে ইয়াত আপোনালোকে একবাৰ আৰু আগৰ যিটো লুক আছিল সেই লুক নাই, বৰ্তমান একদম মানে শানদাৰ, যিটো এমেজিং এক্সপেৰিয়েন্স হৈ যায়। আপোনালোকে আহক আৰু ইয়াত একবাৰ ভিজিট কৰক। ঠিক আছে বন্ধুসকল, यहाँ पे हो गया आपका रानीघाट। वेलकम। আপোনালোকক মই ওয়েলকাম কৰিলো স্পেশালি, আৰু ভিতৰত কি আছে আমি দেখাই আছো। ঠিক আছে, আৰু ইয়াতে এটা নতুন কথা হৈ গৈছে যে ইয়াতে মই আপোনালোকক এটা বস্তু দেখাম, ক'ত কেই টকা লাগিব। ইয়াতে লেখা আছে ওয়েলকাম টু ৰানীঘাট, বাছ 500, টাটা ৱেগনাৰ 300, টাটা মেজিক 250, এইটো কি চাব বলেৰো, আচ্ছা বলেৰো এক্সেট্ৰা কিবা কিবি আছে 250, কাৰ 200, ট্ৰেক্টৰ 250, টেম্পো 150, ই ৰিক্সা মানে হ'ল আমি যিটো কওঁ টমটম আৰু পিলপিলি, সেইটো হৈ গ'ল 100 টকা। বাইক এণ্ড স্কুটি হ'ল 50 টকা। এইটো টাইমটো লিখি দিছে ইয়াতে, দেখিছে টাইমটো 7 to 4 PM। ঠিক আছে, আৰু ইয়াতে লেখা আছে, অকণমান ইংলিছ জানা মানুহখিনি পঢ়ি ল'ব, মই অকণমান টাইম দি দিছোঁ। আৰু ৱেলকাম টু মানাস নেশ্যনেল পাৰ্ক এট পানবাৰী কি ৰেঞ্জ, আচ্ছা ৰেঞ্জ, অ'কে ঠিক আছে। কণ্টেক্ট নাম্বাৰ আছে 700229, মনিষা নাম্বাৰ আছে, বেলেগ বাদ দিয়া আৰু। ঠিক আছে, আপোনালোক দেখালোঁ ৰানীঘাট গেট, গতিকে ভিতৰত যাই কিনে বাকীখিনি দেখাই আছোঁ আপোনালোকক। ব'লক মোৰ সৈতে, স্কুটিত নালাগে মোৰ কান্ধত বহি লওক, আহক। হেল্ল' গাইজ, তো আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰিব। আৰু এখেত হ'ল আমাৰ দাদাৰ শুভ নামটো কি আছিল? বিবেক ব্ৰহ্ম। তো এখেতে আপোনাৰ ৰিচিভ যিখিনি লাগে বস্তু আপোনাক দি দিব পাৰিব লগতে। আৰু এইখিনিৰ পৰা আমাৰ আৰম্ভ হৈ যাব ৰানীঘাট। ঠিক আছে, গতিকে থেংক ইউ দাদা। ঠিক আছে, ইয়াতে হ'ব আমাৰ সেই গান এটা আছিল, লগাই দিম গানটো দিয়া। এইবিলাক বস্তু দোকান আছে, দোকানত ইয়াতে চব পাবি। আৰু আগত আমাৰ ৰানীঘাট, যদি আপোনালোকে কিবা জলপান কৰিব, জলপান মানে হ'ল পানী আৰু পাণ খাব খোজে, তেতিয়া হ'লে আপুনি ये मुन्ना भाई को हम दिखा रहे हैं एक व्हाइट काट के टुकड़े में। ভাইয়া বেহেনো বন্ধুসকল, আমাৰ ইউটিউব চেনেলটো আজি সাবস্ক্ৰাইব কৰা নাই, বেয়া লাগিব ভাই, সাবস্ক্ৰাইব কৰি দিয়ক। ভাই তুইতো গমে পা, আমি কমেন্ট চাই কিনে ইমান মানে বেলেগে মজা লাগে, ভাল লাগে। যি কি নহওক আপোনালোকৰ কাৰণে টি চাৰ্ট বনাই দিছো, আৰু আমি অতি সোনকালে আমাৰ যিটো নিউ ইয়াৰত আমাৰ ৰাইডিং হ'ব না, লং ৰাইডিং, তাত আমি টি চাৰ্ট গিভৱে কৰিম, 10টা টি চাৰ্ট গিভৱে কৰিম। ওকে, সৌৰভ দাস বেকপেকাৰ সব হ'ব ন? পাছত আৰু কৰিম, সৌৰভ দাস বেকপেকাৰৰ পৰা আমি 10টা টি চাৰ্ট গিভৱে কৰিম। তো যেতিয়া আমি স্ন'ফল ৰাইডিং কৰিম, স্ন'ফল ৰাইডিং অতি সোনকালে আহি আছে, আপোনালোকে আমাৰ চেনেলৰ লগত লাগি থাকক, অতি সোনকালে লগ পাই আছো। ওকে, দেখাই দিও এতিয়া ৰানীঘাটৰ সম্পূৰ্ণ ভিউ
দেখাই দিম আৰু আপোনাৰ পৰা মই এটা বেলি ডেন্স চাব বিচাৰিম যদি আপুনি পাৰে যদি নোৱাৰে নালাগে নোৱাৰিব জানো দেখা পাই গম পাইছো ওকে গাইস চাও पूरा पानी 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 आज दिल है पानी 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 और दिन भी सानी 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 आ जाओ आ जाओ এইটো হল আমাৰ ৰাণীঘাটৰ অকমান সাইডৰ দৃশ্য মেইন দৃশ্যটো আমি দেখাম কিন্তু এই পিনে আছে এই দূৰত আপোনালোকে দেখা নাপাব চাগে দূৰত এই বনাইছে কিবা কি বস্তু সেইখিনি দেখাইছো অকমান পিছত আগতে আমি ইয়াতে মুখখন ধুই লওঁ অকমান ওকে পানীটো খুবেই ঠাণ্ডা পানী খুবেই ঠাণ্ডা মই লাৰি চাব লাগিব লাৰিছা ইমান ঠাণ্ডা পানী ডিসেম্বৰ ঠাণ্ডা পানী यहाँ पे है पुट्टू और मुन्ना भाई तो बहुत ही मजा आया तो এতিয়া আপোনালোকে বহুতে গম নাপায় না আজি কেমেৰাত কথা কোনে কৈ আছে আজি চিনাকিটো দিব এতিয়া লাষ্ট মোৰ ভাইটি হয় আমাৰ দুজনৰ ভাইটি হয় মোৰো ভাইটি ইয়াৰো ভাইটি 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 আৰু তো এতিয়া চাক মুখ চাই লওক আপোনালোকে হেল্ল' গাইস বহুতে হয়তো চিনি পায় পংকজ দাস পংকজ দাস তো গতিকে দাদাহঁতৰ লগত আহিলো অলপমান আহি কেনে ভাবিলো যে অকমান ব্লগিঙত মই অলপমান আজি কিবা এটা কৰো তো ভাবি কেনে মই নিজে আজি কেমেৰা মই নিজে লৈ আছো তো ভাবিছিলো ৰাণীঘাট ওচৰৰে জাগা একবাৰ ঘূৰি আহো দাদাহঁতৰ লগত তো ঘূৰি কেনে ভাল লাগিল আহি কেনে একেলগে কাৰণ মই কেতিয়াও ব্লগ বনাই পোৱা নাই তো আজি অকমান ক'ব কাৰণে চান্সটো পাইছো তো এইটো কাৰণে কৈ আছো তো মুখখন ধুই লওক নিশ্চয় ভাল পাব চাই কিনে মই মুখখন নুধু মই মেকআপ কৰি আহিছো গতিকে নিশ্চয় নিশ্চয় সি মেকআপ কৰিছে সি নিজে মুখেৰে কৰিল গতিকে বাবাই তো মই আপোনাক ইয়াকত দেখাম আজি মই অকণমান কম তো বন্ধুসকল আৰু এজন ইয়াৰ কথা কওঁ ই এটা ভাল কমেডিয়ান হয় মানে কমেডিয়ান কৰে আৰু তো এটা চেনেল আহিব দুদিনমান পিছতে আহিব ভিডিঅ' শ্বুট হৈছে অলৰেডি বহুতটা ভিডিঅ' হৈ গৈছে তো আপোনালোকৰ সন্মুখত এটা কমেডিয়ান চেনেল আহিব তো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব লাইক কৰিব পুৰা একদম মাৰি দিব লাইক সাবস্ক্ৰাইব যিখিনি আছে ধাপ মাৰিব মাৰিব আৰু একদম গতিকে খুব সোনকালে ভিডিঅ'টো লৈ আহিম আপোনালোকৰ সন্মুখত আৰু মাস্ক পিন্ধি আহিছোঁ এটা কাৰণে মাস্ক পলিউশ্যনটো হৈ আছে ন বৰ্তমান পলিউশ্যন হৈ আছে তো ধূলি বালি আছে বহুত তো চৰ্দি লাগি আছে তো এইটো কাৰণে মাস্ক অকণমান পিন্ধিব লাগে আপুনিও পিন্ধিব মাস্ক হেলমেট বহুত ইম্পৰ্টেণ্ট থিং হয় হয় এতিয়াতো সঁচা কথা নিশ্চয় আপোনালোকে যদি দুজন আহে তেতিয়াহ'লে আপুনি দুজনে মানে কি হেলমেট ব্যৱহাৰ কৰিব কাৰণটো গমেই পাইছে বৰ্তমান ৰুল ৰেগুলেশ্যনবিলাক আগতছে বহুত চেঞ্জ হৈছে আমাৰ কাৰণ যদি আমি ডাবল হেলমেট ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ছেফটি হয় এই গাইজ আপোনালোকে যদি আহে এনেকৈ মানে ওচৰত যদি কোনোবা ক'ৰবাতো যায় মানে কি দুয়োজনে হেলমেট পৰিধান কৰিব এইটো আপোনালোকৰ নিজৰ কাৰণে ছেফটি দেই ঠিক আছে আমি ডাবল হেলমেট লৈ আছোঁ অ'কে আৰু আপোনালোকক লৈ আছোঁ ৰাণীঘাটৰ মেইন যিটো আপোনাৰ মেকঅভাৰ কৰা হৈছে ন বনাইছে ন যি বনাইছে এইটো এইবিলাক দেখাই আছোঁ গতিকে আহক মোৰ লগত আৰু গতিকে আপোনাক দেখাই দিম ঠিক আছে আহক তাতে আমি যাই আছোঁ তো এইবিলাক হৈ গ'ল আপোনাৰ জাণ্ডা जो लहरता है তেৰটা নেহি লহৰতা হে আৰু এইবিলাক চব মানুহে গা ধুই আছে গামোচা পিন্ধি আছে একদম মই ভাবিছোঁ যে গোৱাৰ নিচিনা বস্তুখিনি যদি হৈ গ'ল না পুৰা একদম মজাই লাগিলে নাই ইয়াত গৰমত গোৱাৰ নিচিনা হয় গৰমত গোৱাৰ নিচিনা হয় না মই আহি পোৱা নাই কেতিয়াও তো চাইডে চাইডে লৈ পেলা মোৰ গাড়ীখন আৰু এনেকৈ আমি চাইডে চাইডে গৈ থাকিম একদম মেইন আমাৰ আকৰ্ষণীয় জেগা যিটো বনাইছে স্পেচিয়েলি আপোনালোকৰ কাৰণে মোৰ কাৰণে আপোনালোকৰ কাৰণে বনাইছে যিখিনি আমি আহি কিনে এতিয়া খানা খাম বুলি ভাবি আছোঁ সেইখিনি মানুহৰ কাৰণে বনাইছে চাওক তো গাইজ আমাৰ এতিয়া ইয়াত অহা হৈ গ'ল কমপ্লিট আমি চালোঁ আৰু আপোনালোকক কিছুমান বস্তু দেখুৱাব পৰা নাই এনেকৈ আহি কিনে আপুনি দেখাব পাব গোটেইখিনি বস্তু তো নিশ্চয় আহি কিনে ভাল পাব এইবিলাক জেগা বহুত 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 ভালকৈ বনাইছে গোটেইখিনি বস্তু তো আৰু কিছুমান বস্তু বনাব আছে আৰু বনাব সিহঁতে
কমিটি আছে সিহঁতৰ গোটেইখিনি বনাই কেনে আপোনালোকক দেখাবৰ কাৰণে যিখিনি পাৰে চেষ্টা কৰি আছে তেখেতসকলৰ ফালৰ পৰা তো গতিকে আমি ইয়াতে আহি কেনে খুবেই আনন্দ পালোঁ লগতে বহুত ভাল পালোঁ আহি কেনে আপোনালোকে যদি আহে তেতিয়াহ'লে আহিব আৰু যদি আপোনালোকে কিবা নতুন বস্তু ইয়াতে আৰু চাব বিচাৰে তো সিহঁতে হয়তো নিশ্চয় আৰু কিবা কিবি আছে আপোনাক দেখুওৱা নাই মই বহুত নতুন নতুন বস্তু আছে তো গতিকে এইখিনি দেখাব পাব আপোনালোকে তো এতিয়া আপোনাক মই এটা কথা কওঁ তো আমি গতিকে ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ তো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব মোৰ কাৰণে বিশেষ কৰি স্পেচিয়েলি আজি মই বনাইছোঁ ভিডিঅ' লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব চেনেল আৰু লগত কমেণ্ট এটা কৰি জনাব ঠিক আছে আপোনাক মই মাছ দেখাব যাই কিনে এটা বস্তু মোৰ দেখাই দিওঁ এই টি চাৰ্টটো মোৰ এই লেতেৰা হৈ গ'ল একো নাই এইবিলাক সৰু সুৰা কথা অলপ লেতেৰা হৈ গ'ল বাট ভাল লাগিল আহি কিনে মই ইয়াত দাদাহঁতৰ লগত একেলগে আহিছোঁ ফুৰিলোঁ বহুত ভাল লাগিছে মানে তো আমাৰ সৰ্বক দাস বেকপেকাৰ্ছৰ ফালৰ পৰা আমি আপোনালোক এটাই কথা কওঁ ছাবস্ক্ৰাইব কৰিয়াটো বহুত ইম্পৰ্টেণ্ট হয় আপুনি কৰি দিয়ক গতিকে লগ পাম নেক্সট ভিডিঅ'ত দাদাহঁতৰ লগত মই হয়তো নাথাকিব পাৰিম কিন্তু বাই এতিয়ালৈকে আৰু নতুন ভিডিঅ'ত নিশ্চয় আপোনালোকে লগ পাব গতিকে বাই जानी मैनू छड्डना नहीं आनी तेरी याद हर दफा